নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ তোমালোক স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী নিখিল দাস। তোমালোকে জানাই বহুতেই যে মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ আৰু যিবোৰে গম নাপায় তেওঁলোকক কৈ দিওঁ যে মই প্ৰতিটো ছাবজেক্টৰ ওপৰতে ভিডিঅ' বনাওঁ আৰ্টছৰ। গতিকে যিবোৰ এক্সাম আছে বাকী সেইবোৰৰ ওপৰত মই ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে ইকনমিক্সৰ ওপৰত। আৰু যিবোৰে ভিডিঅ'টো চাই আছা প্লিজ এটা লাইক কৰি দিবা আৰু কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিল নে নাই। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিবোৰে নতুন। আৰু আজিৰ ভিডিঅ'টো ইকনমিক্সৰ ওপৰত মই কৈছোঁৱে। ইকনমিক্সখন যিহেতু টান ছাবজেক্ট তোমালোকে সকলোৱে জানা, সেইবাবে যিবোৰ কমন কুৱেশ্যন এনচাৰ আৰু যিবোৰ প্ৰিভিয়াছ ইয়েৰত আহিছে সেইবোৰ গোটেইখিনি আজি ভিডিঅ'টোত লৈ আহিছোঁ। আৰু আগতেও মই অসমীয়া আৰু ইংৰাজীৰ এনেকুৱা বনাইছোঁ, বহুতে কৈছে কমন পৰিছে বুলি। গতিকে তোমালোকে আজি চাই লোৱা ইকনমিক্সৰটো আৰু কিছুমান পেপাৰ লৈ আহিছোঁ, তোমালোকে ভালদৰে চাবা, সেই পেপাৰবোৰ ছল্ভ কৰিবা, নিশ্চয় ভাল হ'ব পৰীক্ষা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া চোৱা প্ৰথম ইকনমিক্সৰ প্ৰথম পাৰ্টখন যিখন আমাৰ সমষ্টিবাদী অৰ্থবিজ্ঞান, সেইখনৰ প্ৰথম চেপ্টাৰ সূচনা বুলি আছে। তাৰ ইম্পৰ্টেণ্ট আহি থাকে কেতিয়াবা যে সমষ্টিবাদী অৰ্থবিজ্ঞান কি, 2015তো আহিছিল, 18তো আহিছিল ইম্পৰ্টেণ্ট। নেক্সট সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম কি, সেইটো আহি থাকে। আৰু তাৰে পিছত আহে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দুটা বিষয়বস্তু উল্লেখ কৰা। এই তিনিটা ইয়াৰ পৰা বেছিকৈ আহে। তাৰোপৰি অৰ্থনৈতিক চলকৰ যিকোনো দুটা উদাহৰণ আহে। তো এই চাৰিটা, এইকেইটাই ইম্পৰ্টেণ্ট ইয়াৰ পৰা। গতিকে এইকেইটা তোমালোকে চাবা। মই যি ক'লোঁ ভিডিঅ'টো ভালদৰে প'ষ্ট কৰি হ'লেও চাবা, তোমালোকে গম পাবাই। এতিয়া নেক্সট চেপ্টাৰ জাতীয় আয় গণনা, তাৰ পৰা কি কুৱেশ্যন আহে আমি চাওঁ। এতিয়া জাতীয় আয় গণনা বহুত ডাঙৰ চেপ্টাৰ, তাৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। 1 নম্বৰীবোৰ চোৱা, কি অৱস্থাত এখন দেশৰ GDP আৰু GNP সমান হ'ব পাৰে। তাৰপিছত 2 নম্বৰতে আহে জাতীয় আয় কি। তাৰপিছত আহে যে জাতীয় ব্যয়যোগ্য আয় কি আৰু হস্তান্তৰিত পৰিশোধ কি। এইবোৰ সংজ্ঞাবোৰ তোমালোকে ভালদৰে চাবা, বিভিন্ন ধৰণৰ সংজ্ঞাবোৰ আহি থাকে। তাৰপিছত 2 নম্বৰে আহিব পাৰে GNP সংকোচক আৰু GDP সংকোচক কি, ডিফ্লেটৰ। তাৰপিছত আহি থাকে মজুত আৰু প্ৰবাহৰ পাৰ্থক্যসমূহ কি কি, বা এই ধাৰণা দুটা আহে। তাৰপিছত 2020ত আহিছিল বিনিয়োগ কি। গতিকে এইকেইটা 2 নম্বৰৰ কাৰণে আহি থাকে। আৰু ইয়াৰ পৰা লং কুৱেশ্যন আহে, সেইবোৰ আমি চাওঁ। 3 নম্বৰৰ কাৰণে কোনবোৰনো আহি থাকে যে ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত ক্ষয় ক্ষতিৰ অৱক্ষয়ৰ ধাৰণাটো ব্যাখ্যা কৰা। তাৰপিছত আহে ভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ মাজত পাৰ্থক্য কি। তাৰপিছত মুঠ বিনিয়োগ আৰু নিগুদ বিনিয়োগৰ মাজত পাৰ্থক্য কি আহে। তাৰপিছত আহে যে ব্যক্তিগত ব্যয়যোগ্য আয় কি আৰু মুঠ ঘৰুৱা উৎপাদনৰ সংকোচক কি, এইটো আহে। তাৰপিছত উপাদানৰ আয় আৰু হস্তান্তৰ আয়ৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা, এনেদৰে এটা কুৱেশ্যন আহে 3 নম্বৰৰ কাৰণে। তাৰপিছত আহে এইটো চাবা, জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা। জাতীয় আয় গণনাৰ ক্ষেত্ৰত দ্বৈত গণনা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। দ্বৈত গণনা এইটো আহি থাকে। গতিকে এইকেইটাই চমু প্ৰশ্ন ইয়াৰ পৰা আহি থাকে 3 নম্বৰৰ কাৰণে। এতিয়া 5 নম্বৰৰ কাৰণে কিছুমান আহে বা 6 নম্বৰৰ কাৰণে আহে, সেইকেইটা মই কৈ দিছোঁ, তোমালোকে চাবা। এতিয়া চোৱা 5 নম্বৰ আৰু 6 নম্বৰৰ কাৰণে কোনবোৰ আহে। ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল'ব লগা প্ৰয়োজনীয় সাৱধানতাসমূহ আলোচনা কৰা, এইটো আহে 6 নম্বৰৰ কাৰণে। তাৰপিছত আহে এখন 3টা খণ্ডযুক্ত অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহৰ বিৱৰণ দিয়া। কেতিয়াবা আহে দ্বিখণ্ডযুক্ত অৰ্থনীতিত আৰু কেতিয়াবা আহে 3টা খণ্ডযুক্ত। গতিকে দুটা তোমালোকে ভালদৰে চাবা, নোটটো আছে চাগে তোমালোকৰ ওচৰত, মই দিছিলোঁ। তাৰপিছত আহে যে গৃহস্থী আৰু ব্যৱসায় প্ৰতিষ্ঠান, এই দ্বিখণ্ডযুক্ত এটা সৰল অৰ্থ ব্যৱস্থাত আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা। আয়ৰ চক্ৰীয় প্ৰবাহটোৱে ইয়াৰ পৰা বেছিভাগ আহি থাকে। গতিকে সেইকেইটা তোমালোকে চাবা। আৰু তাৰপিছত চোৱা তোমালোকৰ আহে মুঠ ঘৰুৱা উৎপাদন গণনাৰ ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা বা আয় পদ্ধতিটো ব্যাখ্যা কৰা। এই পদ্ধতি 3টা আছে নহয়, সেই 3টা তোমালোকে ভালদৰে চাবা। এইকেইটা ইয়াৰ পৰা লং কুৱেশ্যন আহে। তাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ কোনবোৰ ইম্পৰ্টেণ্ট চাওঁ আমি। যে প্ৰথমতে 2 নম্বৰৰ কাৰণে আহে চাহিদা আমানত আৰু সময় আমানতৰ মাজত পাৰ্থক্য দেখুওৱা। তাৰপিছত আহে মুদ্ৰাৰ লেনদেন চাহিদা, মুদ্ৰা লেনদেনৰ চাহিদাটো ব্যাখ্যা কৰা, এইটো আহে। তাৰপিছত লং কুৱেশ্যন কোনবোৰ আহে চোৱা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলী ব্যাখ্যা কৰা, RBI বুলি আহিব পাৰে। তাৰপিছত আহে বিনিময় প্ৰথা কি, বিনিময় প্ৰথাৰ অসুবিধাবোৰ কি কি, মই গোটেইবোৰ দিছোঁ, তোমালোকে চাবা। তাৰপিছত বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা, এইটোও দিছোঁ। তাৰপিছত আহে মুদ্ৰাৰ কল্পনা প্ৰসূত চাহিদাৰ বিষয়ে বৰ্ণনা কৰা। আৰু ইম্পৰ্টেণ্ট হিচাপে আহে বাণিজ্যিক বেংকৰ যিকোনো 4টা কাৰ্য চমুকৈ আলোচনা কৰা। আৰু লগতে আহে তোমালোকৰ যে মুদ্ৰাৰ যিকোনো 4টা কাৰ্য আহে। গতিকে এইকেইটা গোটেইকেইটা মই ভিডিঅ'ত দিয়াই আছে, তোমালোকে চাৰ্চ কৰি চাবা, মোৰ চেনেলটোত গোটেইকেইটা পাই যাবা। গতিকে ভালদৰে চাবা আৰু প্ৰিপাৰেশ্যন কৰিবা, এইকেইটাই ইম্পৰ্টেণ্ট ইয়াৰ পৰা। এতিয়া নেক্সট চেপ্টাৰ চাওঁ। চাহিদা আৰু সামগ্ৰিক যোগান চেপ্টাৰটোৰ পৰা আহে।
লং কুৱেশ্যন আহে বেছিকৈ শ্বৰ্ট কুৱেশ্যন কেইটামান আহে যেনে স্বতন্ত্ৰ ভোগ ব্যয় মানে কি সেইটো আহে তাৰপিছত প্ৰান্তিক উপভোগ প্ৰৱণতা কি সেইকেইটা আহে তাৰপিছত সামগ্ৰিক যোগান কি আৰু সামগ্ৰিক চাহিদা কি এইটো আহে তাৰপিছত লং কুৱেশ্যন চোৱা বিনিয়োগ গুণক কি বিনিয়োগ গুণক আৰু MPCৰ মাজৰ সম্পৰ্কটো লিখা তাৰপিছত আহে প্ৰত্যাহিত উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা তাৰপিছত আহে প্ৰত্যাহিত বিনিয়োগ আৰু সেহান্ত বা প্ৰকৃত বিনিয়োগৰ মাজৰ পাৰ্থক্য লিখা আৰু তাৰপিছত ইম্পৰ্টেণ্ট অৰ্থনীতি এখনত প্ৰান্তিক সঞ্চয় প্ৰৱণতা যদি মানে এনেকুৱা আহে আৰু কুৱেশ্যনটো তোমালোকক ধৰি দিব তোমালোকক MPC ওলাব দিয়ে সেইটো ইম্পৰ্টেণ্ট তাৰপিছত প্ৰান্তিক সঞ্চয় প্ৰৱণতা কি সেইটো চাবা আৰু লগতে ইয়াৰ পৰা ইম্পৰ্টেণ্ট যে অৰ্থনীতি এখনৰ প্ৰান্তিক সঞ্চয় প্ৰৱণতা বুলিলে কি বুজা আৰু চাবা বিনিয়োগ গুণক কি এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা মই গোটেইকেইটা দিছোঁ তোমালোকে চাবা মানে মোৰ মই কপিখনৰ পৰা ডাইৰেক্টলি দিছিলোঁ নোটছখিনি ভিডিঅ'ত আছে তোমালোকে চাৰ্চ কৰি চাবা আৰু তাৰপিছত 5 নম্বৰ চেপ্টাৰটো চাওঁ তাৰ পৰানো কি ইম্পৰ্টেণ্ট আছে এতিয়া চোৱা প্ৰাৰম্ভিক সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যিটো চেপ্টাৰ 5 নম্বৰ চৰকাৰী বাজেট আৰু অৰ্থনীতি তাৰ পৰা আহি থাকে সুষম বাজেট কি তাৰপিছত ঘাটি বাজেট কি ঘাটি বিত্তায়ন কি তাৰপিছত ৰাজহ ঘাটিৰ তাৎপৰ্য ব্যাখ্যা কৰা এইকেইটা আহি থাকে আৰু লং কুৱেশ্যন ইয়াৰ পৰা আহে বাজেট ঘাটি কি বাজেট ঘাটিৰ তিনিটা প্ৰকাৰ কি তাৰপিছত চৰকাৰী বাজেটৰ অৰ্থ কি ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ মাজত পাৰ্থক্য দেখুওৱা তাৰপিছত আহে চৰকাৰী বাজেটৰ উদ্দেশ্যসমূহ কি মানে কি উদ্দেশ্যত এইবোৰ নিৰ্মাণ কৰা হয় চমুকৈ বৰ্ণনা কৰা তাৰপিছত আহে চৰকাৰী ৰাজহ আৰু ব্যয় ব্যৱস্থাৰে সাধিত দুটা কাৰ্য ব্যাখ্যা কৰা তাৰপিছত আহে চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা তাৰপিছত ঘাটি বিত্তায়নৰ ধাৰণাটো বৰ্ণনা কৰা মানে 5 নম্বৰৰ কাৰণে আহে এইকেইটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট আৰু লগতে এতিয়া যিহেতু GSTৰ কথাটো ইনক্লুড কৰিছে গতিকে GSTৰ কথা তোমালোকে ভালদৰে চাবা GSTৰ বিষয়ে আহিব পাৰে এইকেইটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট আৰু লাষ্ট মুক্ত অৰ্থনীতি আছে তাৰ পৰা কি কিনো ইম্পৰ্টেণ্ট চাওঁ আমি মুক্ত অৰ্থনীতি তাৰ পৰা তোমালোকে চোৱা শ্বৰ্ট কুৱেশ্যন আহে বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা 2 নম্বৰৰ কাৰণে তাৰপিছত আহে পৰিশোধৰ ক্ষমতা কি তাৰপিছত পৰিশোধৰ ক্ষমতাৰ মূল উপাদান দুটা কি কি এইকেইটা আহি থাকে আৰু লং কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ আহে বৈদেশিক বাণিজ্যৰ বিবৃতি মানে BOT চমুকৈ আৰু বৈদেশিক লেনদেনৰ বিবৃতি BOPৰ মাজত পাৰ্থক্য লিখা সেইটো আহে 4 নম্বৰৰ কাৰণে তাৰপিছত আহে এখন দেশৰ পৰিশোধ ক্ষমতাত ভাৰসাম্যহীনতা সৃষ্টিকৰ্তা চাৰিটা উপাদান উল্লেখ কৰা এইকেইটা আহে তাৰপিছত আহে লেনদেনৰ ক্ষমতাৰ স্বনিৰূপিত আৰু প্ৰণোদিত লেনদেনৰ ধাৰণা দুটা ব্যাখ্যা কৰা আৰু আহে স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ পাৰ্থক্য দেখুওৱা আৰু লাষ্ট আহে লেনদেনৰ ক্ষমতাৰ ভাৰসাম্যহীনতাৰ যিকোনো 4টা কাৰণ ব্যাখ্যা কৰা গতিকে এইকেইটাই ইম্পৰ্টেণ্ট আৰু এইখন কিতাপৰ এইকেইটাই এতিয়া মই তোমালোকক মানে পেপাৰবোৰ দিম তোমালোকে চাবা তাৰ আগতে তোমালোকে মোক ক'বাচোন যে তোমালোকৰ অসমীয়া কেনেকুৱা হ'ল অসমীয়াখন যিহেতু গ'ল লাষ্টত মই কমন দিছিলোঁ কমন পৰিছে বহুত মই চাইছোঁ আৰু লগতে ৰচনা যিখন দেখিছিলোঁ মানে যে প্ৰাকৃতিক সম্পদ আৰু মানৱ জীৱনত মানে বিজ্ঞানৰ প্ৰভাৱ সেইখন কমন পৰিছে গতিকে ভাল হ'লনে নাই মোক কমেণ্টত জনাবা লগতে এই ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাবা আৰু যিকেইখন পেপাৰ দিম সেইকেইখন প্ৰিভিয়াছ ইয়াৰত আহিছে গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাই মোক শেষত কমেণ্টত জনাই দিবা এখন অকল 2018ত অহা মানে অকল মানে সমষ্টিবাদী অৰ্থবিজ্ঞানৰহে দ্বিতীয়খনৰ মই নেক্সট ভিডিঅ' এটা বনাম তোমালোকে চাবা এইটো প্ৰথমতে চাই লোৱা এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা ইম্পৰ্টেণ্ট ইয়াৰে মেথছকেইটা চাবা বহুতবাৰ কমন মানে আহি থাকে এই চোৱা দ্বিখণ্ডযুক্ত অৰ্থনীতি আৰু ত্ৰিখণ্ডযুক্ত 2019ত আহিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইখনতো আৰু মেথছকেইটা চাবা কিন্তু দেই ইয়াৰে ইম্পৰ্টেণ্ট এইখন চোৱা 2020ত অহা গতিকে এইকেইটাখনো চাবা তোমালোকে আৰু লগতে মই নেক্সট পাৰ্টখনৰ ভিডিঅ' দিম অতি সোনকালে দিম তোমালোকে চাবা এইকেইদিন প্ৰিপাৰেশ্যন কৰা তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা কমেণ্টত জনাবা মই সোধা কুৱেশ্যন এনচাৰবোৰ আৰু তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে কেনেকুৱা গ'ল এক্সাম মোক কমেণ্টত জনাবা আৰু পুৰণা ভিডিঅ'টো চাই আছা মোক জনাবা লগতে তোমালোকক যদি ইয়াৰে কিবা মই দিব ৰৈ গৈছে মানে কুৱেশ্যন এনচাৰ কোনোবাটো চেপ্টাৰৰ তোমালোকে মোক জনাবা মই দি দিম ধন্যবাদ